নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। আপোনালোকৰ মৰম আশীৰ্বাদ ল'বলৈ আকৌ আহিছোঁ মই আপোনালোকৰ মাজলৈ ঘূৰি। বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাছিলোঁ, মানে টাইম পোৱা নাছিলোঁ। সেয়েহে মই ভাবিলোঁ আজি 2 দিনমানৰ পৰা ভাবি আছোঁ যে মই ইউটিউবখন এৰিয়ে দিলোঁ নেকি। না, আকৌ মোৰ ভিডিঅ' দিম। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ ল'ম। সেয়েহে আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ আপোনালোকক হহুৱাবলৈ। এইবাৰ আপোনালোকক হয়তো হহুৱাম, হয়তো কিছুমান হহুৱাম, কাৰণ এই চেনেলটোত মানে বহুত ধৰণৰ ভিডিঅ' হ'ব। চ' আপোনালোকে মোৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে ছাবস্ক্ৰাইব কৰক, মোক মৰম চেনেহ আৰু আশীৰ্বাদ কৰক যাতে আৰু আগুৱাই যাব পাৰোঁ। আৰু শুনক, এই চেনেলটোত আগতে মই ব্লগ ভিডিঅ' দিছিলোঁ বা কিবা বেলেগ ধৰণৰ মানে কি বেছিভাগ ব্লগ ভিডিঅ'ই আছে। চ' এতিয়া সেই ব্লগ ভিডিঅ'টো নিদিওঁ। যদি ক'ৰবাত যাওঁ তেতিয়া দিম, তেনেকৈ যোৱা নহয়, টাইম নাপাওঁ। কৰ্ম কৰি থকা মানুহ হয়, চ' সেইকাৰণে টাইম নাপাওঁ। এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ আপোনালোকলৈ এনেকুৱা কিছুমান ভিডিঅ' লৈ আহিম। কি ভিডিঅ' লৈ আহিম চাগে আপোনালোকে মনত ভাবিছে, নিশ্চয় ভাবিছে, সেইটো জানো। আপোনালোকে ছাবস্ক্ৰাইব কৰক, খালি ৰ'ষ্ট কৰিম মই ভিডিঅ', আপোনালোকক হহুৱাম আৰু নিজেও হাঁহিম আৰু আপুনিও আনক হহুৱাব। আৰু জীৱনত এটা কথা মনত ৰাখিব, যি কথাটো মই কম, এই কথাটো হৈছে আপুনি সদায় হাঁহি থাকিব আৰু আনকো হহুৱাই থাকিব। চাব, কান্দিলে যিখিনি দুখ লাগে, হাঁহিলে সেইখিনি সুখ হয়। হাঁহি থাকিবলৈ চেষ্টা কৰিব, কান্দিবলৈ চেষ্টা নকৰিব, আৰু আনকো হহুৱাবলৈ চেষ্টা কৰিব। যিজন মানুহে আনক হহুৱাবলৈ পাৰে সেইজনে আচল মানুহ। কাৰণ কান্দি কি লাভ আছে? দুখ লাগিছে মনৰ ভিতৰত, আনক কান্দি নেদেখুৱাওক, নিজে মনৰ ভিতৰত কান্দাচোন আৰু নিজৰ মনটোক সুধিব। ঠিক আছে? যদি কিবা ভুল কৈছোঁ কমেণ্ট বক্সত গালি দিয়ক, যদি কিবা মই শুদ্ধ কথা কৈছোঁ কমেণ্ট বক্সত মোক মৰম দিয়ক। ঠিক আছে, আজিলৈ ইমানেই। আৰু ৰ'জ ভিডিঅ' পাব, আৰু ৰ'জ ভিডিঅ' দিম নে নিদিম আপোনালোকে তলত কমেণ্ট কৰক। তেন্তে আজিলৈ